Marwang lutat kana tanaram lopasin asale gela loun lutal lukolo marwang lutal lotalongo megoram paeng bu. Bottarun logor lopang ko dhemazi modum lo kopatoli otsur maina farizadem. Ai kankano pe bulu longalo bung agar tarungam lalikla bulu ke ang ursangam ang kungungam lengkan sunam kabangko bangka amna kin modung. आपने 31 मार्च दक 1 to April lopi kope ager terungam lalukla bulu okom mimong sok takam maina farizat otsur sisangona sita sima opelok mirung kabangam demaji modum lok demaji college lo mirung kabangam bahe amna kin modung se maina farizat chukki Otsur opelok sita simal sisane ko konen krudok kekpe buluke ang ursang ang keng dhunadem lengkan suladope ang ursangam lengkan suladope ang kengam lengkan suladope bulu kebangam babom lagedong amdagom covid kokki bulu sempe balang kumape ila dunga yemna kin modo amdagom supak baladungku dokse doi sem kin motongul ke marwang lutalokagam tigone rotnesor taidbe kaji supak beglu posunam ko kangkelaje kaje mising rekam ngamigang rotnesor taidbe marwang luta channel ko takam asinasak seglidung dok anuditak sok derio gam pachilo anuditak sok asinem segligela silo dungo kopatoli otsur maina parjaram koso odo kham bitir eibar maina parjaram kankano ko iye dhemaiso so arang so arang ko protikon dolung lo abayang kamang kindu rangkop otsur kuhipat maina parjaram nam kurung aru kopatoli se otsur maina parjaram so umko to silo muluk ko lokot dhemai districtor pa jitu neki taniye gidung muluk obigota kapka bidak jerem kankapa so arang so ngosing otsur maina parjaram koso dung so buluk ko kono ko প্ৰতিভা কেনেকুৱা প্ৰতিভা ৰাজ্য ko লেংকান পম নমস্কাৰ মোৰ নাম শ্ৰী কলচিনৰ মই প্ৰথম শ্ৰেণীত পঢ়োঁ মোৰ গাঁওখনৰ নাম কপাতলি গাঁও no okom silo ngolum rajem nitong ko mobiene agom polubiene oi ni dong ha oi ni ko aptunga kagana apa sudoke ya simane sarko asinche dum sarkola nam kan tindoke ya ayang abun ko biladun num একচুৱেলি মানে কি মই হ'লোঁ দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক আৰু লগতে মই এজন বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান চেডোৰ এজন কৰ্মী গতিকে আমি এই চেডোৰ জৰিয়তে চেডোৰ এটা টেকনিকেল ছাপৰ্ট দিছে ডি এণ্ট নামৰ এটা অনুষ্ঠানে তেওঁলোকৰ এটা প্ৰজেক্ট চলি আছে চাইল্ড ডেভেলপমেণ্ট হাব শিশু বিকাশ আঁচনি এই আঁচনিটোৰ জৰিয়তে আমি মইনা পাৰিজাতক এটা আলাম হিচাপে লৈ দক্ষিণ ধেমাজি পিছপৰা অনগ্ৰসৰ অঞ্চলসমূহৰ মানে ল'ৰা ছোৱালীসকলক শিশুসকলক আমি জয়ফুল লাৰ্ণিঙৰ জৰিয়তে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ আমি বিকাশ ঘটাই একোখন তাৰমানে মঞ্চ দিবলৈ তেওঁলোকক প্ৰতিভাসমূহ বিকাশ ঘটোৱাৰ এটা পৰিকল্পনা হাতত লোৱা হৈছে আৰু সেই পৰিকল্পনাৰ এটা অংশ হিচাপে আমি এতিয়া ধেমাজিত এই বছৰ 30-31 মাৰ্চ আৰু 1-2 এপ্ৰিলত ৰাজ্যিক শিশু সমাৰোহ অনুষ্ঠিত হ'ব সদৌ অসম মইনা পাৰিজাতৰ সেই সমাৰোহ সদৌ অসম ভিত্তিত আমাৰ এই পিছপৰা অঞ্চলৰ মইনাসকলে যাতে নিজৰ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিব পাৰে তাৰ বাবে আমি সকলোৱে এই চেডোৰ কৰ্মকৰ্তাসকলে হওক বা মইনা পাৰিজাতৰ শাখাসমূহৰ যি বিষয়ববীয়াসকল তেওঁলোকে অভিভাৱকসকলৰ সহযোগত আমি এই সন্তানসকলক শিশুসকলক এটা প্ৰতিভা মানে বিকাশ ঘটোৱাৰ এটা প্লেটফৰ্ম হিচাপে তেওঁলোকক আমি আজি এই ধৰণে শিকোৱা আৰু তেওঁলোকৰ প্ৰতিভাসমূহ আমি চিনাক্তকৰণ কৰা এটা প্ৰয়াস চলাই আছোঁ সেই ধৰণে আজি আমি 3খন গাঁৱতে 3টা শাখাত ইয়াৰ পদক্ষেপ হিচাপে আমি দিনতীয়া কাৰ্যসূচীৰে আমি 3জন মোৰ সহযোগী হৰকান্ত নৰ ইপিনে পল্লৱী গগৈ তেওঁলোকে আমি আজি দিনতীয়া কাৰ্যসূচীৰে 3টা শাখা আমি দিন ধৰক কাৰ্যসূচী চলাই গৈছোঁ আপোনাৰ আশা কিমান মান আছে ধেমাজি জিলাত আমি সেইটো কথা একচুৱেলি ক'ব নোৱাৰোঁ এইটো যিহেতু এতিয়া মানে সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ বাবে আমাৰ
মইনা পাৰিজাতৰসমূহ মানে অকল আমাৰ ধেমাজিত বুলিয়ে নহয় সদৌ অসম ভিত্তিতে প্ৰায় পিছ পৰি গ'ল ক'ভিডৰ কাৰণে। এতিয়া ক'ভিডৰ পৰা সামাজিক পৰিৱেশ কিছু সুগম হোৱাৰ বাবে এতিয়া আগৰ ল'ৰা ছোৱালীসমূহ আমি যিটো ধাৰাবাহিকতা বজাই ৰাখিছিলোঁ সেইখিনিৰ পৰা আমি বঞ্চিত হ'লোঁ। এতিয়া উঠি অহা সকলোখিনি প্ৰায় 3 বছৰ গেপ পৰি গ'ল, 4 বছৰ গেপ পৰি যোৱাৰ কাৰণে এই শিশুসকল একোন আৰু তেওঁলোকক আমি তেওঁলোকৰ প্ৰতিভাসমূহ চিনাক্ত কৰাত যথেষ্টখিনি আমি অসুবিধাৰ সন্মুখীন। গতিকে আশা কৰিছোঁ আমি ধেমাজি জিলাৰ সদৌ অসম ভিত্তিত যিটো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, সমাৰোহ হ'ব, তাত ভাল ফলাফল আগবঢ়াব আৰু লগতে আমাৰ দক্ষিণ ধেমাজিৰ পৰাও আমি বিশেষভাৱে